পুলিচে এতিয়ালৈকে আমাক একো কথা জনোৱা নাই। পুলিচে কৈছে আমাক অলপ সময় লাগিব, তেওঁলোকে তদন্ত কৰি আছে, গতিকে আমাক একো কথা জনোৱা নাই। সোৰ্সটো কি আছিলে সেইটো আমি জানিব লাগিব, বেমাৰটো ক'ত আছে আমি সেইটো প্ৰথম ধৰা পেলাব লাগিব। গতিকে পুলিচৰ তদন্তৰ প্ৰতিবেদনটো পোৱাৰ পাছত আমি সিদ্ধান্ত ল'ম। আমি পুলিচৰ পৰা এটা কনক্লুচিভ ৰিপৰ্ট পোৱাৰ পাছত সিদ্ধান্ত ল'ম। গতিকে সব পুলিচৰ পৰা এটা কনক্লুচিভ প্ৰতিবেদন নোপোৱালৈকে আমি একো কথা আগতীয়াকে ধাৰণামূলকভাৱে অনুমানৰ ওপৰত ভিত্তি কৰি পেলাই একো কথা আমি ক'ব নোৱাৰোঁ বা কোনোবাই কোৱাটো উচিত নহ'ব। গতিকে তেওঁলোকে তদন্ত সম্পূৰ্ণ কৰক, ব্যৱস্থা হ'ব। মই সেইকাৰণে চৰকাৰে যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে পৰীক্ষাটো বাতিল হ'ব, তাৰ এটা ভিত্তি আছে। কাৰণ পৰীক্ষাটো বাতিল নকৰিলে পিছদিনা ৰাতিপুৱা সব প্ৰশ্ন কাকতসমূহ থানাৰ পৰা ওলাই গ'ল। গতিকে থানাৰ পৰা প্ৰশ্ন কাকতসমূহ য'ত যেনেকৈ আছে তেনেকৈয়ে আছে। এতিয়া তাত যদি ক'ৰবাত পেকেট টেম্পাৰিং হৈছে, পুলিচে সেইটো এতিয়া ধৰা পেলাব পাৰিব। তাৰ পৰা যদি ক'ৰবাত লিকেজ হৈছে ধৰা পেলাব পাৰিব। এতিয়া সোৰ্সটো ডিটেক্ট হ'ব লাগিব। বাহিৰত কোনোবাই পাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিবা তেওঁলোকৰ কিনা বেচা লেনদেন এইবিলাকৰ ৰিপৰ্টবিলাক আহিছে, কিন্তু পুলিচে মই ভাবোঁ যে তদন্তটো খুব সফলতাৰে সম্পূৰ্ণ কৰিব। আমি তাৰ ৰিপৰ্ট পাম আৰু পোৱাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰিম। আপোনাৰ প্ৰশ্নটোৰ উত্তৰ মই দিব নোৱাৰিম। মই বাৰে বাৰে এটা কথাই কৈ থাকিব লাগিব যে পুলিচৰ তদন্তটো সম্পূৰ্ণ হওক, সম্পূৰ্ণ ডায়েগনচিছ হওক, তাৰ পাছত ব্যৱস্থা হ'ব। তেওঁলোকে আমাক এতিয়ালৈকে জনোৱা নাই। মই কৈছোঁ তেওঁলোকে তদন্ত সম্পূৰ্ণ কৰিলে জনাব। আংশিকভাৱে তেওঁলোকেতো প্ৰতিবেদন দিব নোৱাৰে, সেইটোতো পুলিচে জানিব, মইতো নাজানিম। মই কৈছোঁ পুলিচে তদন্ত কৰি আছে, তদন্তৰ প্ৰতিবেদনৰ ৰিপৰ্টলৈ তদন্ত সম্পূৰ্ণ হোৱালৈকে সকলোকে ধৈৰ্যৰে অপেক্ষা। বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগত আমি পৰীক্ষাটো বাতিল কৰিম। অংকৰ কথাটো এতিয়া ওলাইছে, পুলিচে আমাক ৰিপৰ্ট দিব, ৰিপৰ্ট দিয়াৰ পাছত পুলিচে এতিয়ালৈকে আমাক একো কথা জনোৱা নাই। পুলিচে কৈছে আমাক অলপ সময় লাগিব, তেওঁলোকে তদন্ত কৰি আছে, গতিকে আমাক একো কথা জনোৱা নাই। সোৰ্সটো কি আছিলে সেইটো আমি জানিব লাগিব, বেমাৰটো ক'ত আছে আমি সেইটো প্ৰথম ধৰা পেলাব লাগিব। গতিকে পুলিচৰ তদন্তৰ প্ৰতিবেদনটো পোৱাৰ পাছত আমি সিদ্ধান্ত ল'ম। আমি পুলিচৰ পৰা এটা কনক্লুচিভ ৰিপৰ্ট পোৱাৰ পাছত সিদ্ধান্ত ল'ম। গতিকে সব পুলিচৰ পৰা এটা কনক্লুচিভ প্ৰতিবেদন নোপোৱালৈকে আমি একো কথা আগতীয়াকৈ ধাৰণামূলকভাৱে অনুমানৰ ওপৰত ভিত্তি কৰি পেলাই একো কথা আমি ক'ব নোৱাৰোঁ বা কোনোবাই কোৱাটো উচিত নহ'ব। গতিকে তেওঁলোকে তদন্ত সম্পূৰ্ণ কৰক, ব্যৱস্থা হ'ব। মই সেইকাৰণে চৰকাৰে যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে পৰীক্ষাটো বাতিল হ'ব, তাৰ এটা ভিত্তি আছে। কাৰণ পৰীক্ষাটো বাতিল নকৰিলে পিছদিনা ৰাতিপুৱা সব প্ৰশ্ন কাকতসমূহ থানাৰ পৰা ওলাই গ'ল। গতিকে থানাৰ পৰা প্ৰশ্ন কাকতসমূহ য'ত যেনেকৈ আছে তেনেকৈয়ে আছে। এতিয়া তাত যদি ক'ৰবাত পেকেট টেম্পাৰিং হৈছে, পুলিচে সেইটো এতিয়া ধৰা পেলাব পাৰিব। তাৰ পৰা যদি ক'ৰবাত লিকেজ হৈছে ধৰা পেলাব পাৰিব। এতিয়া সোৰ্সটো ডিটেক্ট হ'ব লাগিব। বাহিৰত কোনোবাই পাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিবা তেওঁলোকৰ কিনা বেচা লেনদেন এইবিলাকৰ ৰিপৰ্টবিলাক আহিছে, কিন্তু পুলিচে মই ভাবোঁ যে তদন্তটো খুব সফলতাৰে সম্পূৰ্ণ কৰিব। আমি তাৰ ৰিপৰ্ট পাম আৰু পোৱাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰিম। আপোনাৰ প্ৰশ্নটোৰ উত্তৰ মই দিব নোৱাৰিম। মই বাৰে বাৰে এটা কথাই কৈ থাকিব লাগিব যে পুলিচৰ তদন্তটো সম্পূৰ্ণ হওক, সম্পূৰ্ণ ডায়েগনচিছ হওক, তাৰ পাছত ব্যৱস্থা হ'ব। তেওঁলোকে আমাক এতিয়ালৈকে জনোৱা নাই। মই কৈছোঁ তেওঁলোকে তদন্ত সম্পূৰ্ণ কৰিলে জনাব। আংশিকভাৱে তেওঁলোকেতো প্ৰতিবেদন দিব নোৱাৰে, সেইটোতো পুলিচে জানিব, মইতো নাজানিম। মই কৈছোঁ পুলিচে তদন্ত কৰি আছে, তদন্তৰ প্ৰতিবেদনৰ ৰিপৰ্টলৈ তদন্ত সম্পূৰ্ণ হোৱালৈকে সকলোকে ধৈৰ্যৰে অপেক্ষা। বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগত আমি পৰীক্ষাটো বাতিল কৰিম। অংকৰ কথাটো এতিয়া ওলাইছে, পুলিচে আমাক ৰিপৰ্ট দিব, ৰিপৰ্ট দিয়াৰ পাছত